নমস্কাৰ ৰাইজ, সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু আজি আমি গোটেইকেইজনী নৰা কাটিবলৈ আহিছোঁ। আমাৰ ল'ৰা নাই, সেইকাৰণে গোটেইকেইজনী ছোৱালীয়ে মিলি নৰা কাটিছোঁ। আৰু ভেলাঘৰটো আমি গোটেইকেইজনীয়ে সাজিম। আৰু সৰু ডাঙৰ সকলোৰে ফূৰ্তি যে এইজনী নৰা নিবলৈ লৈ পৰি গৈছেগৈ, হ'লেও মানে একদম কৰিবই আৰু কাম। একেদিনাই নৰা কাটি ভেলাঘৰ সাজিবলৈ সময় নহ'লে, সেইকাৰণে আমি উৰুকাৰ আগদিনা দেওবাৰে গোটেইকেইজনীয়ে মিলি ভেলাঘৰটো সাজিলোঁ। আমাৰ খুৰাই বাঁহ কাটি দিলে আৰু গাটো আমাৰ ভণ্টিয়ে খান্দিলে, ময়ো খান্দিলোঁ। আৰু এনেকৈ মানে আধা আধি খুৰাই কৰি দিলে, বাকীখিনি আমি নিজে নিজে কৰি ল'লোঁ, শিকাই দিলে অলপমান। আৰু আমাৰ এয়া দেউতাই মানে অৰ্ডাৰহে দি থাকে দেই, বাকী আমি এয়া কাম কৰি ল'লোঁ গোটেইখিনি। ভেলাঘৰটো আমি গোটেইকেইজনীয়ে বনাম বুলি হাতত ল'লোঁ হয়, কিন্তু যিহে ভাগৰ লাগিলে নহয়, মানে একদম নোৱাৰিম নিচিনাই লাগিছিলে। হ'লেও আৰু গোটেইখিনি কৰিলোঁ। কিন্তু লাষ্টত মানে আমাৰ মা নাহিলে নহ'বই নহয় একো। আমাৰ মা আহিলে লাষ্টত আৰু ফিনিচিংটো দিলেহি। ফাইনেলি আমাৰ মায়ে লাগি দিয়াৰ পিছত ভেলাঘৰটো সম্পূৰ্ণ হ'লগৈ। আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ